আজি দোৰোণ শাক বনাম ব'লক। দোৰোণ শাকখিনি ধুনীয়াকৈ ধুই মেলি বাছি ল'লোঁ। তাৰপিছত দেখিছেনে সকলো মিক্সডাল আজি তিয়াই থৈছিলোঁ ডাল বনাম বুলি। আজি মই দোৰোণ শাক কেনেকৈ বনাওঁ তাকে দেখাম আপোনালোকক দেই। সাধাৰণতে আমি নহৰু দি ভাজি খাওঁ, কিন্তু বেটিয়ে নাখায় কাৰণে বেটিৰ কাৰণে আজি বেলেগ ধৰণে বনালোঁ। এয়া ঘৰৰ পৰা অনা পিঠাগুড়ি আছিলে, তাত ধুনীয়াকৈ হালধি, নিমখ, জলকীয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ আৰু বেচন দি কিনে ধুনীয়াকৈ বেটাৰ এটা বনাই ল'লোঁ। তাৰপিছত সেই যে দোৰোণখিনি ধুই ধুনীয়াকৈ বাছি থৈছিলোঁ, তাৰপিছত তাত ধুনীয়াকৈ দি কিনে দোৰোণ শাকৰ পকৰি বনাম। আপোনালোকে এনেকৈ খাইনে জনাব, আৰু খাই বিৰাট ভাল লাগে। আচলতে বাচ্ছাবিলাকে যদি চব্জিটো খাব টান পায়, এনেকৈ খাব পাৰে। মই এনেকৈ বুদ্ধি কৰি খাওঁ। এয়া ধুনীয়াকৈ বেটাৰটো সানি কিনে তেলত এটা এটাকৈ ফ্ৰাই কৰি পকৰি বনালোঁ। দেখিছেনে কি ধুনীয়া লাগে নহয় খাবলৈ। আচলতে চাউলৰ গুড়ি যিটো কয় পিঠাগুড়ি ন, সেইটো দিলে বেছি ক্ৰিপচি হয় খাবলৈ। এয়া মোৰ পকৰি ৰেডিয়ে হৈ গৈছে। তাৰপিছত আকৌ ঘৰৰে লাই শাক, আপোনালোকেতো গম পাইছে, ৰাতিপুৱা দেখিছিলেই মই লাই শাক ছিঙি আনিছিলোঁ। তাৰপিছত মই কিন্তু লাই শাক এনেকৈ কটাৰী দি নুকুটো, পূৰা হাতেৰে মোহাৰি দিওঁ, তেতিয়া গোন্ধটো বৰ ধুনীয়া আহে। নহৰু দি ভাজিম তাকে বোলো অকণমান ৰেডি কৰিছিলোঁ। আপোনালোকে এতিয়া লাই শাকৰ ছিজন খাইছে নাই জনাব দেই, খাই কিন্তু বিৰাট ভাল পাওঁ। তাৰপিছত ইয়াত ধুনীয়াকৈ তেল অকণমান দি দিলোঁ, কেঁচা জলকীয়া দিলোঁ আৰু অকণমান নহৰু থেতালি দিম, আৰু হালধি অকণমান দিম আৰু নিমখ অকণ দিম, ইমানেই। তাৰপিছত ধুনীয়াকৈ ভাজিম। লাই শাকৰ যি গোন্ধটো ক'বই নালাগে। আৰু মই যেনেকৈ ভাজি থাকোঁ ন, একদম পূৰা গোন্ধটো লৈ লৈ ভাজি খুব ভাল পাওঁ। আপোনালোকে কয় নাই তেনেকৈ জনাবচোন। এয়া ভিডিঅ'ত দেখাই পাব মই কেনেকৈ গোন্ধ লৈছোঁ। চাওকচোন কি ধুনীয়া গোন্ধ লাই শাকৰ। তাৰপিছতে আজি থালিখন ইমানে আছিলে, ডাল আৰু দোৰোণ শাক অকণমান ভাজিছিলোঁ, জলফাই অকণ ধনিয়াৰ লগত পিটিকা কৰিছিলোঁ, পাপৰ আছিলে আৰু লাই শাকৰ সেই ভাজিখন আৰু দোৰোণ শাকৰ পকৰি। আজি আমাৰ থালিখন দুপৰীয়া এনেকৈয়ে খালোঁ। আপোনালোকে ভাত খালে নাই জনাব। আৰু মোৰ যদি মিনি ব্লগটো চাই ভাল লাগিছে, সকলোৱে লাইক কমেণ্ট